হালধি পাতত ভাপত দিয়া মাছ বনাইছিলোঁ। মাছ আছিলে কম, মানে 4 পিচমান আছিলে আৰু মানুহে 4জন মানে আছিলে। যিহেতু তৰকাৰী বনালে যদি পিচটো সৰু হৈ যাব, জোৰাব দিগদাৰ হ'ব, সেইবাবে এইটো টিপছ ব্যৱহাৰ কৰিব। চাওঁচোন আহক কেনেকুৱা হৈছে, আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। বাৰীতে থকা 2 খিলামান কোমলীয়া চাই হালধি পাত কাটি ল'লোঁ। আৰু হালধি পাতত কেতিয়াবা বিচা বগাই থাকে ন, সেইবাবে ধুনীয়াকৈ ধুই লৈ অকণমান গেছত লেৰেলি ৰাখি দিছোঁ। ইফালে কুহুমীয়া পানী দি দিছোঁ 1 চামুচ সৰিয়হ, 2 চামুচ মগজ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ, লগতে বিলাহী। ধুনীয়াকৈ পেষ্টখিনি বনাই দিলোঁ। মই পেষ্টখিনি ডাঠ টাইপৰ কৰিছোঁ, মানে আলতীয়া টাইপৰ কৰিছোঁ। মই আগতে কলপাতত এনেকৈ ভাপত দিয়া মাছ সৰিয়হৰ একদম পানীটো দি বনাইছিলোঁ, খুব টেষ্টি হৈছিলে আৰু আপোনালোকে সেই ভিডিঅ'টোত বহুত বেছি মৰম দিছিলে, সেইকাৰণে ভাল লাগিছে। আৰু আগলৈ মোৰ ভিডিঅ'বোৰ এনেকৈ চাই যাব, আপোনালোকে মৰম কৰিব। আৰু এতিয়া মই মাছ পিছত এইদৰে এটা ছাইডত লগাই লৈ আনটো ছাইডত চেম প্ৰচেছত লগাই দিছোঁ। আৰু যিহেতু কৈছোঁৱেই মই গ্ৰেভিটোত পানী বেছি দিয়া নাই, ইয়াৰ মানে যিটো সৰিয়হৰ বনাইছিলোঁ তাত পানী বেছি দিয়া নাই, একদম কম দিছোঁ, মানে মাছটোতে পূৰা গাত লাগি থকাকৈ। এইদৰে দুইটা ফালে ধুনীয়াকৈ মাছ পিচ লুকুৱাই ল'লোঁ। আৰু তাৰ ওপৰতে মই এতিয়া দি দিছোঁ অকণমান কেঁচা মিঠাতেল, তেতিয়া গোন্ধটো খুব ধুনীয়া হয়। আৰু এটা কেঁচা জলকীয়া দুফাল কৰি দি দিছোঁ। যদি জ্বলা বেছি খায় জলকীয়া সৰহকৈ দি দিব। এতিয়া পাতখিলা এইদৰে দুফালৰ পৰা মেৰিয়াই লৈছোঁ। আৰু এনেকৈ দিলে যে খোল খাই নাহে দেই। আপোনালোকে যদি ভাবে তেতিয়া গুলি সূতা এডাল দি পেলাই কাঠি মাৰি ল'ব পাৰিব, কিন্তু মই এইদৰে দিওঁতে খোল খোৱা নাই, ধুনীয়াকৈ বনি আহিছে। এইদৰে দেখিছে নহয়, একদম ইজি হয়। চাৰিওফালৰ পৰা মেৰিয়াই লৈ মাছ পিচ লুকুৱাই দিছোঁ। আৰু যিহেতু কলপাতবোৰহে ফাটে, কেতিয়াবা ফটাৰ চান্স থাকে, হালধি পাত কেতিয়াও ফাটি নাযায়। মই এইদৰে এপিচ এপিচকৈ কেইবা পিচো ৰেডি কৰি ল'লোঁ। আৰু যিহেতু মই কুকাৰত বনাম আৰু একদম কম টাইমতে হয়, যদি আলহী চালহী আহে এনেকৈ বনাই খুৱাবচোন। কম মাছতেও ধুনীয়া ৰেচিপি এইদৰে বনাই খুৱাব পাৰি। এইফালে কুকাৰত মই অকণমান পানী দিছোঁ, আৰু পানীখিনি গৰম হোৱাত এই বাতিটো সোমোৱাই দিছোঁ। আপোনালোকে চাব টিফিনৰ বাতিটো যাতে কুকাৰত ধুনীয়াকৈ সোমাই যায়। আৰু এইদৰে ঢাকন মাৰি মই 4-5টামান চিটি মাৰি দিছোঁ, একদম কুইক, কমেও 15-20 মিনিটতে এটা ধুনীয়া ৰেচিপি হৈ যায়। তাৰপিছত খুলি চাইছোঁ, হালধি পাতৰ ইমান এটা ধুনীয়া গোন্ধ আহিছে নহয়। আৰু আমাৰ অসমীয়া সমাজতো আছেই ন, হালধি পাতত সৰু সৰু মাছ পাতত দিয়া, কেতিয়াবা ভাতো বনোৱা নহয় জানো। আৰু এয়া চাওকচোন ইমান ধুনীয়া ৰং, আৰু ভিতৰলৈকে খুব সুন্দৰকৈ সিজি গৈছে দেই। কেনে লাগিলে কমেণ্টত জনাব নাপাহৰিব, লগতে পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰিব। আৰু থালিখন মই এইদৰে সজালোঁ, বোলো আপোনালোকক অকণমান দেখাওঁ, আৰু ভাবিছোঁ অকণমান আজি খায়ো দেখাওঁ, আৰু আপোনালোকৰ তেতিয়া খাবলৈও মন যাব নহয় জানো। মই পিছত থালিখন কেনেকৈ প্লেটিং কৰিছিলোঁ দেখাম বাৰু। আৰু এয়া মই এতিয়া ভোট জলকীয়া তেল আৰু ভাতকেইটা প্ৰথমতে খানি খাই লৈছোঁ। আৰু মাছৰ যিটো গ্ৰেভিটো হৈছে নহয়, মাছতে লাগি থকা, ইমান সুন্দৰ হৈছে, খাব কিন্তু।